Hello guys, welcome to my YouTube channel Ye Zindagi Tea Garden Vlog. ইতিমধ্যে মই আমাৰ ঐতিহ্যমণ্ডিত যি নাহৰগুৰি খেলপথাৰ আছে ইতিমধ্যে নাহৰগুৰি খেলপথাৰত মই উপস্থিত আছোঁ। হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, কুশলেই আছে। আপোনালোকৰ ফালে ভোগালী প্ৰস্তুতি কেনেকুৱা চলিছে? আমাৰ ফালে হ'লে দেখিছে আৰু সুন্দৰকৈ সকলোৱে মিলিজুলি একেলগে ভেলাঘৰ সজাৰ প্ৰস্তুতিও চলি আছে। আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাবচোন দেই। আমাৰ ফালে একেবাৰে উখল মাখল পৰিৱেশ উঠিছে। এয়া দেখিছে আপোনালোকে সুন্দৰকৈ ভেলাঘৰ সজাৰ প্ৰস্তুতি। আনফালে দেখিছে এয়া আপোনালোকে খৰি একদম সুন্দৰকৈ ফলাই ফালিছে, কটাই কাটিছে। এইধৰণে দেখিছে একদম বাঘি কোটালৈ দুজনে গবাকৈ খৰি ফালি আছে এইফালে। আৰু আনফালে আপোনালোকে চাব পাৰে একেবাৰে এইফালে চাওক আপোনালোকৰ ঢোলে ডগৰে একেবাৰে বাঁহীয়ে পেঁপাই ৰজনজনাই থকা এটা পৰিৱেশ। এয়া চাই যাওক, দৃশ্যবোৰ সুন্দৰকৈ লাষ্টলৈকে চাব দেই। এইফালে দেখিছে আপোনালোকে আমাৰ নিউজ লাইভৰ সাংবাদিক আমাৰ নৱদা ইতিমধ্যে উপস্থিত হৈছেহি। তেওঁ এটা সুন্দৰকৈ নিউজ কৰি আছে। খেলপথাৰখন আচলতে বহুত পুৰণি, কিন্তু আজিৰ পৰা প্ৰায় 25 বছৰ আগতে ইয়াত এখন খেল ধেমালি অনুষ্ঠিত কৰা হৈছিলে। এই খেল ধেমালি আহি আজি 25টা বছৰত ভৰি দিছেহি। সেয়েহে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ। ইয়াত আচলতে বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচী অহা জানুৱাৰী 15 তাৰিখে ইয়াত লোৱা হৈছে। বিভিন্ন জনগোষ্ঠীয় নৃত্য কলা ইয়াত কৰা হ'ব। কিছু কথা মই জানিব বিচাৰোঁ। সমগ্ৰ অসমবাসীয়ে ভোগালী বিহু উৎসৱ বনাইছোঁ। তাৰপিছতে পিছপৰা অঞ্চললৈ আপোনালোক নিউজ লাইভ আহিছে, আমাক যিখিনি উৎসাহ দিছে সেইকাৰণেও হেৰি বনাইছোঁ। শুনিছে তিল পিঠা, ঘিলা পিঠা, তেল পিঠা, বৰা চাউলৰ পৰা তিল পিঠা, তেল পিঠা বৰা চাউলৰ পৰা কৰা হৈছে, আলু চাউলৰ পৰা মালপোৱা, পকা মিঠৈ এইখিনি কৰা হৈছে। চিৰা সান্দৰ এইবিলাক প্ৰস্তুতি চলাই আছে। চলি আছে। প্ৰথমে মই সামগ্ৰী নাহৰগুৰিবাসী হৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু নিউজ লাইভৰ কৰ্মকৰ্তাই লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান দিন লাগিছে এইটো বনাব? এইটো প্ৰায় এমাহৰ আগৰ পৰা কৰি থকা হৈছে। ইয়াত বাঁহ আছে আৰু নৰা প্ৰায় 110টামান খাইছে এতিয়ালৈকে। সকলোৱে একত্ৰিত হৈ কৰিছে, ভাল লাগিছে। এনেকৈ যাতে হৈ থাকে। প্ৰস্তুতি আমাৰ ঠিকেই চলি আছে। এতিয়া বৰ্তমান সকলো নাহৰগুৰিবাসী ৰাইজে সহযোগ কৰিছে। ইয়াত এটা কাম কৰিছে সকলোৱে ঠিকেই আৰু বাকী চলি আছে। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ ভোগালী বিহু আদৰিবৰ কাৰণে
হেল্ল' গাইজ, দেখিছে আপোনালোকে সুন্দৰকৈ ভেলাঘৰ হাজাৰ প্ৰস্তুতি চলি আছে আমাৰ গাঁৱত। চ' আপোনালোকো আহিব আমাৰ এই ৰূপালী বৰজয়ন্তীলৈ। অহা 1 মাঘ 15 জানুৱাৰী সকলোকে লগ পাম। আহিব সকলোৱে মিলিজুলি সুন্দৰকৈ ফূৰ্তি কৰিম। চ' ভিডিঅ'টো ইমান সুন্দৰকৈ ইমান দেৰি চাই থকাৰ বাবে আপোনাক সকলো লোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চ' ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।